হাউলিৰ বড়োলেণ্ড গেষ্ট হাউচত বিপিএফৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰক বৈঠক আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ বড়োলেণ্ডৰ পিপল ফ্ৰণ্ট চমুকৈ বিপিএফ নিৰ্বাচনৰ প্ৰাক্ষণতে বিপিএফ দলৰ ভৱিষ্যত পৰিকল্পনা আৰু বিটিচিৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত নীতি নিৰ্ধাৰণ কমিটিৰ গুৰুত্বপূৰ্ণ আলোচনা হাউলি বাণীবাৰীস্থিত বড়োলেণ্ড গেষ্ট হাউচত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট চমুকৈ বিপিএফ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি হাউলিৰ বাণীবাৰীস্থিত বড়োলেণ্ড গেষ্ট হাউচৰ দলটোৰ এক গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণ কমিটিৰ বৈঠক সম্পন্ন হয় আগন্তুক নিৰ্বাচন তথা আঞ্চলিক ৰাজনীতিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিবলৈ আয়োজিত এই বৈঠকত বিপিএফৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে বৈঠকৰ মূল বিষয়বস্তু বৈঠকৰ অন্তত বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰাও মহিলাৰে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় তেওঁৰ দলৰ ভৱিষ্যত পৰিকল্পনা আৰু বিটিচিৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত দলটোৱে গ্ৰহণ কৰিবলগীয়া নতুন কৌশলৰ বিষয়ে আলোকপাত কৰে যিটো PMB মিটিং এই মিটিঙত যিটো বিহুৰ আগত যিটো আমাৰ এছেম্বলি ইলেকশ্যন হ'ব ইয়াত বিপিএফ দল হিচাপে সাৰা বিটিচি অঞ্চলত কি আঁচনি লৈ পেলাই বা কেনেকৈ আমি কি সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰিম বা কি সমস্যা আছে সেইটো কেনেকৈ আমি হাইলাইট কৰিম এইবিলাক প্ৰত্যেক কথাটো লৈহে আমি আলোচনা কৰিছোঁ মেনিফেষ্টত বিভিন্ন সমস্যা আছে ৰাস্তাৰ সমস্যা কেনেকৈ আমি সমাধান কৰিম এইবিলাক কেনেকৈ আমি আমাৰ মেনিফেষ্টত ইনক্লুড কৰিম বা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক সেই ইছ্যু লৈ আমি কেনেকৈ আগবাঢ়ি যাম এইবিলাক কথা আমি কেনেকৈ মানে মেনিফেষ্টত অন্তৰ্ভুক্ত কৰি পেলাই ভৱিষ্যত চৰকাৰ হোৱাৰ পিছত আমি এইবিলাক ইছ্যুবিলাক সমাধান কৰিব পাৰিব না নাই কেনেকৈ আমি চৰকাৰৰ কাৰণে কাম কৰি যাওঁ এইবিলাক প্ৰত্যেক কথাত খুব চিৰিয়াছলি আলোচনা হৈছে বিশেষ কৰি মেনিফেষ্ট আৰু ইয়াৰ মেনিফেষ্টত আমাৰ দায়িত্ব দিছে আমি লিডাৰশ্বিপ হিচাপে আমাৰ PMBৰ সদস্য আমাৰ ৰাজেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া তাক দায়িত্ব দিছোঁ লগতে 8জন আমাৰ মহিলা আমাৰ অনিমা শৰ্মা বাইদেউ আছে সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ আছে এনেকুৱা এইটো এনেকুৱা চেমচাৰে আজি ময়ো শুনিছোঁ ময়ো দেখিছোঁ যে চিটৰ ওপৰত যেনিবা 4টা 11টা এনেকুৱা কৈছে 4টা 11টা বুলি নহয় আমাৰ হ'ল NDA 126টা 126টাৰ ভিতৰত 100টা আমি জিকাই দিব লাগে আৰু বিটিচি এৰিয়াত 15টা সমষ্টি আছে NDA হিচাপে আমি উঠাই লৈ যাম হয় UPPLৰ লগত আমাৰ এনেকুৱা আলোচনা হোৱা নাই আৰু চিটটো আমি বিতৰণ নকৰে BPFে NDA হিচাপত যেহেতু আছে বিজেপিৰ লগত সেই হিচাপত বিজেপিৰ লগত আলোচনা কৰি পেলাই BPF দলে কিমান চিট ল'ব পাৰে সেইটো BPFৰ ওপৰত নিৰ্ভৰ কৰিব আৰু UPPL হিচাপে আলোচনা কৰি পেলাই কিমান চিট ল'ব পাৰে সেইটো বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিব এইটো এটা নিয়ম শক্তিশালী নহয় ৰাজ্যে শক্তিশালী পাৰ্টি তালিকাতে ইলেকশ্যন কেতিয়া হ'ব এইটো ঘোষণা হোৱাৰ পিছত আমি ক'ম তেতিয়া আমি এনেকুৱা ৰেডি কৰিব পৰা নাই বা কৰা নাই ৰাইজে দাবী জনাইছিল হ'লেতো মোৰ ওচৰত আহিব এতিয়ালৈকেতো মই জনাই নাই এপ্লিকেশ্যনটো আমাৰ যেতিয়া নেকি সেই 11 তাৰিখত CWC মিটিং হ'ব সেইদিনা আমি ঘোষণা কৰিম যে কোনে খেলিব বিচাৰিছে চবেই এপ্লিকেশ্যন দিব পাৰিব এইবিলাক নহয় NDA প্ৰধানমন্ত্ৰী আহিব বিটিচি বাকী ৰাইজে বহুত আশাবাদী কিবা একটা পাব বুলি বিটিচি অঞ্চলত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে বিটিচি বাকী ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে বিৰাট আশাবাদী কিবা একটা পাব বুলি কয়